তো 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6 মাহৰ জনজাতিকৰণৰ গ্যাৰাণ্টি লৈ চৰকাৰ গঠন কৰিছিল। কিন্তু 6 মাহ অতিক্ৰম কৰাৰ পিছত 6 বছৰ আজি 10 বছৰ অতিক্ৰম কৰিলে, তথাপিও জনজাতিকৰণ বিষয়টো আজি নৰেন্দ্ৰ মুখৰ পৰা নোলাল। আমি শুনিবলৈ পাইছোঁ অহা 13 তাৰিখে BTCত কোকৰাঝাৰত তেওঁ আহি আছে অসম ভ্ৰমণত। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম, আপোনাৰ যি 6 মাহৰ জনজাতিকৰণ কৰাৰ কথা আছিলে আমাক প্ৰদান কৰিব লাগে। আৰু এই আপুনি 13 তাৰিখে আহি আছে, 13 তাৰিখে আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে। অন্যথা চাওতাল জনগোষ্ঠীয়ে নৰেন্দ্ৰ মোদীৰ সভা আৰু মুখ্যমন্ত্ৰীৰ সভা বৰ্জন কৰিব। এইটোৰ কাৰণে বৰ্জন কৰিব, 6 মাহৰ জনজাতিকৰণ তেওঁলোকে দিব নোৱাৰিলে। আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান মিছলীয়া, ইমান ঠগবাজিৰ কথা কোৱা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ একেই। নৰেন্দ্ৰ মোদীৰ দৰে যি ধৰণে মিছা কথা কৈছে, গতিকে ইয়াৰ প্ৰতিবাদত চাওতাল জনগোষ্ঠীয়ে অহা 13 তাৰিখৰ জনসভাৰ নৰেন্দ্ৰ মোদীৰ জনসভা বৰ্জন কৰিব আৰু এজনো চাওতাল জনগোষ্ঠীয়ে তাত অংশগ্ৰহণ নকৰিব। কাৰণ এনেধৰণৰ ঠগবাজি প্ৰবঞ্চনা কৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথা শুনিবৰ বাবে চাওতাল জনগোষ্ঠী আগ্ৰহী নহয়। গতিকে আমি চাওতাল জনগোষ্ঠীক আহ্বান জনাইছোঁ, 13 তাৰিখে কোনোপধ্যে কোকৰাঝাৰত যি নৰেন্দ্ৰ মোদীৰ সভা তাত চাওতাল জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিব নালাগে আৰু বৰ্জন কৰি আমি সাব্যস্ত কৰি দিব লাগিব যে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ ফল বিজেপিয়ে ভুগিবই লাগিব। গতিকে আমি আহ্বান জনাম যাতে অনাগত দিনত নৰেন্দ্ৰ মোদীৰ যদি 13 তাৰিখে ভ্ৰমণ কৰিব, এই 13 তাৰিখৰ ভ্ৰমণকালত তেওঁ জনজাতিকৰণ বিষয়টো উত্থাপন হ'ব লাগিব বা তেওঁৰ মুখৰ পৰা ওলাব লাগিব। আৰু যদি তেওঁ জনজাতিকৰণ বিষয়টো তাৰ মুখৰ পৰা নোলায় বা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা নোলায়, তেতিয়াহ'লে অনাগত দিনত নিৰ্বাচনী প্ৰচাৰকেই হওক বা চৰকাৰী অনুষ্ঠানতেই হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে অসমত আমি তেওঁক কলা পতাকাৰ যোগেদি আমি তেওঁক প্ৰতিবাদ সাব্যস্ত কৰিম বা অসমৰ মুখ্যমন্ত্ৰীয়েও চাওতাল জনগোষ্ঠীৰ কলা পতাকাৰ প্ৰতিবাদীৰ সন্মুখীন হ'ব লাগিব। দ্বিতীয়তে অশোক সিংহাল ডাঙৰীয়াৰ কোকৰাঝাৰৰ সমষ্টি বা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ, তেওঁক আমি গোসাইগাঁও সমষ্টিত, আমি বিধানসভা সমষ্টিত সংখ্যাগৰিষ্ঠতা আছিলোঁ চাওতাল জনগোষ্ঠী হিচাপে, কিন্তু ডিলিমিটেশ্যনৰ ফলত চাওতাল জনগোষ্ঠীক মাইনৰিটি কৰা হ'ল, চাওতাল জনগোষ্ঠীৰ ভোটাধিকাৰ ছিন্ন ভিন্ন কৰা হ'ল। এয়া অশোক সিংহালৰ কাৰ্য আমি তীব্ৰ আকাৰে গৰিহণা জনাইছোঁ। আৰু অশোক সিংহালে যিহেতু নিৰ্বাচন আহিছে, তেওঁ প্ৰচাৰত আহিব, অশোক সিংহালক আমি কলা গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে চাওতাল ছাত্ৰ সন্থাই সাজু হৈ আছোঁ, চাওতাল জনগোষ্ঠী সাজু হৈ আছে। গতিকে তেওঁ আমাৰ লগত গাদ্দাৰী কৰিছে, তেওঁ চাওতাল জনগোষ্ঠীক বিকৃত কৰিছে, চাওতাল জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিছে। গতিকে অশোক সিংহাল ডাঙৰীয়াৰ এনে কাৰ্যক চাওতাল ছাত্ৰ সন্থাই আমি তীব্ৰ আকাৰে গৰিহণা জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে ইয়াত সহমত জনাইছে। গতিকে মুখ্যমন্ত্ৰী গৰিহণাৰ যোগ্য। লগতে ইয়াত UPPL এলায়েন্সত আছিল, UPPLৰ দৃষ্টিগোচৰ হ'ব লাগিছিল যে গোসাইগাঁও সমষ্টিত চাওতাল অধ্যুষিত অঞ্চল, এই চাওতাল জনগোষ্ঠীসকলক বিভিন্ন ঠাইত পৰ্বতঝৰাত, দতমাত, বাওখুংৰিঙত তেওঁলোকক হস্তান্তৰ কৰা হ'ল তেওঁলোকৰ ভোটাধিকাৰ। গোসাইগাঁৱত তেওঁলোকক মাইনৰিটি সজোৱা হ'ল আৰু কোনোবা এটা বিশেষ জনগোষ্ঠী গোসাইগাঁৱত মাইনৰিটিৰ পৰা মেজৰিটিলৈ অনা হ'ল, তেওঁলোকক ইফাল নকৰাকৈ তেওঁলোকক বৰঞ্চ গোসাইগাঁৱত অন্তৰ্ভুক্ত কৰা হ'ল। সেয়া আমি দুখ প্ৰকাশ কৰিছোঁ। অনাগত দিনত গোসাইগাঁও উদ্ধাৰ অভিযান চাওতাল ছাত্ৰ সন্থাই অব্যাহত ৰাখিব আৰু চাওতাল ছাত্ৰ সন্থাই স্পষ্ট কথা, বিজেপিয়ে এনেধৰণৰ প্ৰতাৰণা কৰাৰ ফল এইবাৰ নিৰ্বাচনত ভুগিব লাগিব। গতিকে আমি চাওতাল ছাত্ৰ সন্থা হৈ চাওতাল জনগোষ্ঠীক সজাগ হ'বলৈ আহ্বান জনাইছোঁ, যাতে বিজেপিয়ে আমাৰ ওপৰত যি অত্যাচাৰ, আমাৰ ওপৰত যি ৰাজনৈতিক হত্যা, আমাৰ ওপৰত যি প্ৰবঞ্চনা কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ এই নিৰ্বাচনত তেওঁলোকক দিব লাগিব। ইয়াৰ বাবে চাওতাল জনগোষ্ঠী সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে BPF নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠী লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু সকলো জাতি জনগোষ্ঠীক উন্নয়নৰ কথা কৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকে নমিনেটেড MCLA আমাক প্ৰদান নকৰিলে, লগতে CSB মেম্বাৰ আমাক প্ৰদান নকৰিলে। আমি দুখ প্ৰকাশ কৰিছোঁ। অত্যন্ত খিলঞ্জীয়া আৰু অত্যন্ত জনবহুল BTCত চাওতাল জনগোষ্ঠীত আছে, তথাপিও এই চাওতাল জনগোষ্ঠীক প্ৰবঞ্চনা প্ৰতাৰণা কৰিছে এই BPF চৰকাৰখনে। আৰু এই BPF চৰকাৰখনক আমি উনুকিয়াই দিব বিচাৰিছোঁ। তেওঁলোকে আমাক কৈছে যে আপোনালোকে মৰম দিয়া নাই, তাৰ কাৰণে মৰম আমিও দিয়া নাই। ঠিক আছে, আমি 17 বছৰ কাক মৰম দিছিলোঁ? 17 বছৰ আমি কাক মৰম দিয়াৰ ফলত BPF চৰকাৰে 17 বছৰ শাসন কৰিলে? 17 বছৰত আপোনালোকে কি আমাক প্ৰদান কৰিলে? বদন হাজদা BTCৰ স্বাক্ষৰকাৰী আছিলে, তেওঁৰ পৰিয়ালে চাকৰি নাপালে, তেওঁৰ ষ্টেচু নবনাল, আপোনালোক তেতিয়া ক'ত হৈ আছিলে? গতিকে BPFৰ এনেধৰণৰ মন্তব্যক আমি গৰিহণা জনাইছোঁ আৰু BPFক এনেধৰণৰ কাৰ্যকলাপৰ ফলত অনাগত বিধানসভা নিৰ্বাচনত যে BPF ইয়াৰ ফল ভুগিব লাগিব সেই কথা নিশ্চিত। গতিকে আমি BPFক আহ্বান জনাম
যাতে সময় থাকোঁতে সাঁওতাল জনগোষ্ঠীৰ প্ৰতি সঁহাৰি জনাই CSB মেম্বাৰ আৰু নমিনেটেড MCLA প্ৰদান কৰিব লাগিব। অন্যথা BPFে প্ৰত্যেকটো সভা সমিতিতে তেওঁলোককো কলা পতাকা প্ৰদৰ্শন কৰা হ'ব বা কলা পতাকাৰ তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু গাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব নালাগে, আমি বাধা দিছোঁ। আৰু যদি কিবা কাৰণত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত গাঁৱত সোমায় তেতিয়াহ'লে বাধাৰ সন্মুখীন হ'ব, প্ৰতিবাদৰ সন্মুখীন হ'ব। গতিকে শেষবাৰৰ বাবে আমি BPFক আহ্বান জনাম, অনাগত দিনত যাতে ভাল চৰকাৰ এটা চলাবৰ কাৰণে বা ভাল চৰকাৰ বা ভাল শাসন চলাবলৈ হ'লে সাঁওতাল জনগোষ্ঠীৰ অগ্ৰাধিকাৰ পোৱাটো খাটাং। আৰু তেওঁলোকে কৈছে সকলো জাতি জনগোষ্ঠী মিলি আমি চৰকাৰ চলাইছোঁ। সঁচাকৈ যদি আপোনালোকে সকলো জাতি জনগোষ্ঠীলৈ চৰকাৰ চলাইছে তেতিয়াহ'লে সাঁওতাল জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব পাব লাগে। আৰু আমি এইটোও দাবী কৰিম যে অনাগত দিনত BPFৰ দলত সম্পাদক, সাধাৰণ সম্পাদক বা সম্পাদক পৰ্যায়লৈ আমাৰ অবড়ো জনগোষ্ঠীৰ পৰা বা সাঁওতাল জনগোষ্ঠীৰ পৰা প্ৰাধান্য পাব লাগে। তেতিয়াহ'লেহে আমি বিশ্বাস কৰিম যে BPFে সমূহ জনগোষ্ঠীক লৈ আগবাঢ়ি আছে। গতিকে শেষত আমি ৰাজ্যসভা নিৰ্বাচনত প্ৰমোদ বড়ো ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, তেওঁক শুভেচ্ছা জনাইছোঁ। ছাত্ৰ সন্থাৰ পৰা আমি আশা কৰিম যে প্ৰমোদ বড়ো ডাঙৰীয়া খুব এটা গভীৰ ৰাজনীতিবিদ, খুব আদৰ্শগত থকা ৰাজনীতিবিদ। তেওঁ সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰিব। আৰু ৰাজ্যসভাত যেহেতু সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণ বিলটো উপঙি আছে, তাতে টেবুল হৈ আছে, গতিকে বিচাৰ বিবেচনা কৰি প্ৰমোদ বড়ো ডাঙৰীয়া সেই বিলৰ ওপৰত আলোচনা কৰি এই বিলত সমৰ্থন জনাব। আৰু আমিও UPPL দল বা প্ৰমোদ বড়ো ডাঙৰীয়াক অনাগত দিন সমৰ্থন জনাম। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল আৰু আহ্বানো থাকিল যাতে সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ৰাজ্যসভাৰ মজিয়াত পৰি থকা বিলটো যাতে প্ৰমোদ বড়ো ডাঙৰীয়া, ৰুণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়াই যাতে হুমিল মিলেৰে এই বিলটোক প্ৰতি সমৰ্থন জনায়, তাৰ বাবে আমি আহ্বান জনাইছোঁ।